West Karbi Anglong Rakrai No.1 constituency kaparlo Khumraikhorai arong along don thongke brapho sose ahemdu halabang swarong along ihu lo charli asaihem ta dolo sitame lo charli asaima bang lo than bang inut vetnat amen lage karan chohan laben alangli irui penarni siahut penke ruini pene phongansi loke thandam a duty jidam chotputa all diva student union Caribbean District Committee General Secretary Promote Sagra lapen atima tumpen kahomri damahut raratum nang thandun halabang soa school along lo charli aklim somar bang thong kep sose du school asam lang dam prote ingha bawe asarno nganta work club lapen desk bench anta avi table lapen chair ta avi lasonsi barpi barso ke dua thayanta avi lasonsi ki juna lang hour saita avi lapen school signboard anta avi lasi No.1 Caribbean Autonomous Council Local MSc Mate EM Prabhat Chandra Taro Caribbean Autonomous Council EM IC Education Richard Topic Lapen Caribbean Autonomous Council CM Dr. Tulira Monghanga Tumaphan Prabjin Pen Mesana Warsai Mate Infrastructure Bang Nanglang Ponasonte Lapen Non Kidobom Lo Than Mangaphan Action and Ponpen Mesana Lo Than Bang Nang Pinangji Kali Pulote Nilituma Somar Na Hogde Poputa Nang Thandun Angtonalam Kachiniji Aphan ATSU General Secretary Promote Sagralam Kaninjialam Arjosina School building বুলি ক'বলৈ গ'লে তিনগুৰো পচি গ'ল সাত পচি গ'ল না ফ্লোৰ পকা আছে না কাৰেণ্টৰ সুবিধা আছে ইয়াৰ লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল এটোৱে বিদ্যালয়খন কেতিয়া পৰিচ্ছন্নতা হৈ থাকিব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব যেতিয়া এইখন বিদ্যালয়ৰ কোনবা এখন বিদ্যালয়ৰ শিক্ষকটো ৰেগুলাৰ হ'ব আৰু ইয়াৰ শিক্ষক কৰণ চৌহান তেওঁ ডিউটিৰ ক্ষেত্ৰত ইৰেগুলাৰ তেওঁ ডিউটি ভালকৈ নকৰে সপ্তাহ দুই সপ্তাহ বা মাহলৈকে তেওঁ নাইকিয়া হৈ থাকে ৰাইজে তেওঁক পাঠদান কৰিবৰ কাৰণে তেওঁৰ সুবিধাৰ্থে ৰাইজে তেওঁ থাকিবলৈ ঘৰ নিৰ্মাণ কৰি দিছে তাৰ পিছত তেওঁ মানে ইয়াত ভালকৈ ডিউটি নকৰে সেইবাবে মই কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰহাং ডাঙৰীয়াৰ লগতে শিক্ষা বিভাগৰ ইনচাৰ্জ ৰিচাৰ্ড টকবি ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ লগতে ইয়াৰ স্থানীয় MSc তথা EM প্ৰভাত চন্দ্ৰ তাৰো ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যে আপোনাৰ যিটো নেকি সমষ্টিত 1 নং দুৱাৰ-আমলা পৰিষদৰ সমষ্টি এই খুমৰাইখৰা গাঁওখন এই খুমৰাইখৰা গাঁৱৰ ৰাইজে আপোনাক বহুত ভাল পায় অন্তৰৰ পৰা ভাল পায় আপোনাক ভোটো প্ৰদান কৰি আহিছে তাৰ পিছতো তেওঁলোকৰ এই অভাৱ অভিযোগবোৰ পূৰণ নকৰাৰ কাৰণটো কি আপোনালোকে তেওঁলোকৰ অভাৱ অভিযোগবোৰ আপোনালোকে বুজিবলৈ চেষ্টা কৰক আৰু এই স্কুলখনত ইমিডিয়েট আপোনালোকে পৰ্যবেক্ষণ কৰি পেলাই ইয়াত কি অভাৱ অভিযোগ আছে না টয়লেট ভাল না লেট্ৰিন ভাল না কাৰেণ্ট সুবিধা আছে না ইয়াত ফ্লোৰ ভাল না ইয়াৰ স্কুলৰ না বিল্ডিং ভাল আছে আৰু সাইনবোৰ্ড নাই বিল্ডিঙৰ এনেকুৱা এটা অৱস্থা এই বিদ্যালয়খনৰ তাৰ লগতে মাষ্টৰ যদি নেকি ইৰেগুলাৰ হয় তেওঁ ইমিডিয়েট ছাছপেণ্ড কৰক আৰু তেওঁৰ পৰিৱৰ্তে এজন সুশিক্ষিত এজন সুনাগৰিক সুশিক্ষক ইয়াত প্ৰদান কৰক